নহৰু এয়া অসমীয়াত কি কয় নাজানো বাট বড়োত জাব্ৰাং বুলি কয় তাৰপাছত এয়া হৈছে জলকীয়া আৰু লগতে দুটা পিয়াজ হেল্ল' ফ্ৰেণ্ডছ ইটছ মি সংগীতা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি বনাম চিকেনৰ লগত মূলা আৰু আলু এতিয়া মই এটা গৰম কেৰাহীত দিছোঁ মিঠাতেল মানে মাষ্টাৰ্ড অইল তেলখিনি গৰম হ'ল এতিয়া আমি দিম কাটি থোৱা পিয়াজখিনি পিয়াজখিনি লাইট ব্ৰাউন হোৱালৈকে ভাজি থাকিম আদা নহৰু আৰু জলকীয়া পেষ্টখিনি আমি দি দিলোঁ কেঁচা গোন্ধ যোৱালৈকে ফ্ৰাই কৰি ল'ম এতিয়া দিম আমি চিকেন এতিয়া দিছোঁ হালধি আৰু নিমখ red chilli powder jeera chicken masala আলু আৰু মূলা এনেকৈ মাজে মাজে দুই তিনিবাৰমান হেতাৰে লৰাই দিয়ে এতিয়া দিব লাগিব এতিয়া পানী আমি পানী দিম বেছি দিব নালাগে আলু সিজাকৈ দিলে হ'ল আলুটো সিজাকৈ দিলে হ'ল বেছি দিব নালাগে হৈ যাব এনেকৈ হেতাৰে লৰাই কিনে মিলাই দিব লাগিব এতিয়া উতল অহালৈকে ঢাকি দিয়ক এতিয়া আমি চাম আলুটো সিজিছে নে নাই আলুটো সিজিছে এতিয়া আমি পানীটো শুকাব দিব লাগিব এতিয়া দুই এটা আলু ভাঙি দিম এয়া মাংসৰ পানী শুকাই গ'ল এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল
আমাৰ মাংস ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ ৰেচিপিটো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটি দবাই দিব